শুনা, আন কোনোবাই তোমাক চালে তাত মোৰ কোনো প্ৰব্লেম নাই। মোৰ প্ৰব্লেম বাছ তাতেই য'ত তুমি আন কাৰোবাক চোৱা। সেইবাবে কাকো নাচাবা, তুমি মোৰ হয়। বাছ মইতো মোৰ জীৱনত আগবাঢ়িলো, এতিয়া তুমিও আগবাঢ়া। কিছুমান আধৰুৱা কাম আছে কৰিবলৈ, সেইবোৰ কৰি লওঁ, তাৰপিছত চিন্তা কৰিম। এটা কথা সুধো, মই আঁতৰি গলে তুমি বেলেগ ছোৱালী ভাল পাবা নেকি? মানে কয় ন চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয় বুলি কথা এষাৰ আছে নহয়। সেইকাৰণেহে আজি আই লাভ ইউ কৈছা ন? নহয় মানে মই গুচি গলে কি জানিবা তোমাৰ বেলেগ। ৰাতি 12টা বজাত বেলেগে মেছেজ খেলে, সোনা বাবু জানো, কিছুমানে মোবাইলত চুমাও দিয়ে, আৰু মোৰ আকৌ সেইটো টাইমত বিৰাট ভোক লাগে বে। 9টা বজাত 1 বাজিলে বাজিব, 2 বাজিলে বাজিব। তোৰ পকত জুই লাগিলে কিহেদি খালা? নৰ্মেল মানুহে হাতেৰেই খায় বাৰু, গতিকে ময়ো হাতেৰেই খালো। অকে, তুমি কি কৰিছা? মই এনেই আছো, ভাতটো খালো এইমাত্ৰ। আচ্ছা, তুমি কিহেৰে খালা বা? আমাৰ এই ডাইনছৰ এটা মৰিলে। কিমান ভাল পাওঁ তোমাক ক'বও নোৱাৰো, আৰু এটা কথা মনত ৰাখিবা, তোমাৰ অবিহনে থাকিবও নোৱাৰো। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখনা কনে আজি ভুলে ডগৰে মাতে লিগাং চাবলৈ, লিগাং চাবলৈ। দাদা কি তই এতে এছা নেকি? এটা কথা আছিলে। কি চাইনত কুমৰা জালি, পথাৰত জিকা, বজাৰত নে নাইকা তই বেচপাহে, সেইকেইটা পইচা দি কাপোৰ আনি দিবি, বিয়া চাবা মই যামেহে। মই কোমৰা জালি বেছি কিনে তোক কাপোৰ আনি দিম। গাৰ্লফ্ৰেণ্ড হ'ব কেনে? মজা মজা। তহঁতৰ কেইমাহ হলো? 7 মাহ হ'ল। 7 মাহ। ভাল খবৰটো শুনিবলৈ আৰু 2 মাহহে আছে মানে। প্ৰেমত ল'ৰা ছোৱালীবোৰ বাবু তুমিয়ে মোৰ সকলোবোৰ, ইটছ নৰ্মেল, কিন্তু বাবু কলিজা দেহা মানুহ, তুমি মোৰ গোটেই পৃথিৱী। মা বোলে ভৌগোলিক লভ বোলে। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখনা কনে আজি ভুলে ডগৰে মাতে লিগাং চাবলৈ, লিগাং চাব।